বন্ধু-বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ অনুষ্ঠানটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এই মুগকেইটা মই অকণমান নিমখ দি ভালদৰে এনেকৈ মই তিয়াই থৈ দিছিলোঁ। এইখিনিৰ এটা মই ৰেচিপি ভিডিঅ' বনাম আজি। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই কুকাৰত মুগখিনি দি ল'লোঁ আৰু ইয়াতে মই পানী দিম। আকৌ অকণমান পানী দিম আৰু এতিয়া ইয়াত মই দিম নিমখ। তাৰপিছত ঢাকনি পাত মাৰি মই সিজিবলৈ দিম। এইটো চিটি আহিবলৈ দিম। এতিয়া মই কেইফটামান নহৰু আৰু এয়া আদা আৰু এই জ্বলা 3টা আৰু এই কাপটোত কলাখাৰ লৈছোঁ। আৰু আগলৈ ভিডিঅ'টো চাই থাককচোন, মই কেনেদৰে ৰেচিপিটো বনাওঁ। চাওকচোন, মুগকটা ধুনীয়াকৈ সিজি গৈছে। ইয়াত ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াত দিম মই পানী, অকণমান পানী দিম। এনেকৈ লৰাই দিছোঁ। উতলিব দিছোঁ এইখিনি ধুনীয়াকৈ। এতিয়া ইয়াত মই পাত কুটা দি দিছোঁ আৰু লগতে দিছোঁ জলকীয়াখিনি। এতিয়া দি লৈছোঁ উতলতে মই এই পিচি লোৱা মছলাখিনি দি দিছোঁ। নহৰু আৰু আদা বটাখিনি দি দিছোঁ। নহৰু আৰু আদাখিনি একেবাৰে মই মিহি কৰা নাই, থেকেচি লৈছোঁ। আৰু এতিয়া দিছোঁ ইয়াতে মই কলাখাৰ 2 চামুচ। এতিয়া ভালদৰে উতলিবলৈ দিছোঁ। আৰু শেষত মই দিছোঁ ইয়াতে সৰিয়হৰ তেল 2 চামুচ দিছোঁ। আৰু তাৰপিছত এতিয়া মই লৰাই দিম। এতিয়া মই গেছটো অফ কৰি দিম। বন্ধু-বান্ধৱীসকল, মোৰ এই কম খৰচতে বনোৱা খাৰৰ ৰেচিপিটো বাৰু আপোনালোকে কেনে পালে এটা কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰি দিব।